কবিতাৰ শিৰোনাম মায়া। কবি ববিতা লহকৰ। বহুত দিনৰ পৰাই হেঁপাহ সাঁচি ৰাখিছিলোঁ মোৰ হৃদয়ত। দুচকুত সপোন দেখিছিলোঁ, এদিন নহয় এদিন তোমাক লগ কৰাৰ। তোমাৰ সতে উজাগৰি ৰাতি কটোৱাৰ। বহুত ভাল পাওঁ তোমাক, শয়নে সপোনে নিবিৰে। কিন্তু সকলো আশা যেন থান বান হৈ ৰ'ল পলকতে। বহুত হাবিয়াস আছিলে মোৰ তোমাৰ লগত সপোন দেখাৰ। আমি দুয়ো একেলগে বাট বুলিম, সপোন দেখিম। তোমাৰ ওচৰত বহি হৃদয় জোৰাই কথা পাতিম। তোমাৰ আৰু মোৰ সপোনবোৰ একেলগে আমি পূৰাব চেষ্টা কৰিম। হহা আৰু কন্দা, এয়াই জানো আমাৰ জীৱন। তোমাৰ আৰু মোৰ আশা হৈয়ে ৰ'ল সদায়।